মানুহ সেই সময়ত মৰি যায় যেতিয়া তেওঁ নিজৰ একেবাৰে আপোনজনৰ পৰা বিশ্বাসঘাতকতা পায়। ভালপোৱা যদি সঁচা হয় তেন্তে তাৰ স্মৃতিবোৰে বহুত বেছিকৈ মনত দুখ দিয়ে। সময় বেয়া চলি আছে, কিন্তু তাৰ লগে লগে আপোন মানুহবোৰৰ সঁচা ছবিখন প্ৰতিফলিত হৈ আছে। যদি বিচাৰিব মন আছে, নিজক বহুত বেছি কেয়াৰ কৰা এজন বিচৰা, কিয়নো এই পৃথিৱীত আপোনাক প্ৰয়োগ কৰিব বিচৰা মানুহবোৰে আপোনাক নিজেই বিচাৰি উলিয়াবই। এইখন পৃথিৱীত নিজৰ মা দেউতাৰ বাদে কোনেও আপোনাৰ কষ্টৰ মূল্য বুজি নাপায়। কথা যেতিয়া নিজৰ সন্মানৰ ওপৰত আহি যায়, তেতিয়া যিমান নিজৰ আপোনজনেই নহওক কিয় তাক এৰি দিব লাগে। কাৰো পৰা একো নিবিচাৰিবা, কিয়নো তোমাক এবাৰ দি বাৰে বাৰে শুনাব। এবাৰহে সহায় কৰিব, কিন্তু তোমাক 1000 বাৰ শুনাব। এই পৃথিৱীত প্ৰত্যেকজনেই নিজক নিজেই ভদ্ৰ বুলি ভাবে। এই কলি যুগত আন এজনক ভদ্ৰ বুলি ভবাটো কেতিয়াও ভুল নকৰিব। এটা কথা সদায় মনত ৰাখিবা, আপোনাৰ দুখ, কষ্ট, চকুপানী ঈশ্বৰৰ বাদে কোনেও দেখা নাপায়। আপোনাৰ মগজুত যিমানেই চিন্তা শক্তি কমাব, সিমানেই আপোনাৰ জীৱন সহজ হ'ব। জীৱনৰ এই জীৱন যাত্ৰাত আমি তেতিয়া ডাঙৰ হওঁ যিদিনা আমি নিজৰ চকুপানী নিজেই মুচি আকৌ হাঁহিব ধৰোঁ। যাৰ অন্তৰত সফলতাৰ বিশ্বাস আছে, সি 1000 বাৰ পৰাজয় হৈও সি বাৰ বাৰ চেষ্টা কৰে।